গাইজ গুড মৰ্নিং। যেহেতু এইকেইদিন ভিডিঅ' দিব পৰা নাই, অলপ মই ব্যস্ত হৈ থকাৰ কাৰণে আজি বোলো ভিডিঅ' দিবলৈ সময় পাওঁতে আপোনালোকক কিছুমান ইম্পৰ্টেঞ্চ বস্তু কেইটামানৰ কথা কৈ যাওঁ। যিহেতু আপোনালোকৰ যিকেইটা বস্তু লাগিবই, যিহেতু আপোনালোকৰ অসম পুলিচ বা অসম ফৰেষ্টৰ ক্ষেত্ৰত প্ৰথম ফিজিকেল হয়, তাৰপিছত ৰিটেন হয়। তেনেকুৱা ফিজিকেল ৰিটাৰ্ণ যিহেতু দুইটা মেইন বস্তু। চ' সেই টপিক কেইটাৰ ওপৰত কিছুমান বস্তুৰ কথা ক'ম, যিকেইটা বস্তু আপোনালোকে এতিয়া পাৰিলে ল'লে ভাল হ'ব। যিহেতু আপোনালোকৰ এতিয়া বৰ্তমান বেছি সময় নাই, হাতত মাত্ৰ 2-3 মাহৰ সময় আছে, গম পাইছে নহয়। যিহেতু এইটো জুলাই চলিলে, জুলাই মাহ গ'লেই বুলিয়ে ধৰিব পাৰি, আধা মাহ গ'লেই যিহেতু। চ' আপোনালোকে কেইটামান বস্তু, যোনকেইটা ইম্পৰ্টেণ্ট বস্তু এতিয়া পৰাই পাৰিলে আপোনালোকে লৈ যোনবিলাক প্ৰেক্টিছ কৰা বা কিবা কৰা তেনেকুৱাবিলাকত আপোনালোকৰ ইম্প্ৰুভমেণ্ট হ'ব, বা যিটো জব মেৰিট লিষ্টলৈ নামলৈ যোৱালৈকে আপোনালোকৰ বহুতখিনি সহায় হ'ব এই বস্তুকেইটা ল'লে। চ' ভাবিছোঁ এই বস্তুকেইটাৰ ওপৰত আজি ডিছকাশ্যন কৰোঁ। কি যিহেতু এইকেইটা বস্তুৰ ওপৰত ডিছকাশ্যন কৰাই নাই ভালকৈ, চ' আজি সেইখিনিৰ ওপৰত ডিছকাশ্যন কৰিম। যিহেতু আজি কি বা এনেকুৱা অসম পুলিচৰ ৰানিং তেনেকুৱা বিষয় ভিডিঅ'টো নহয়, অলপ আপোনালোকৰ ইম্পৰ্টেঞ্চ বস্তুবিলাকৰ ওপৰত ভিডিঅ' বনাম। যিহেতু মই শ্বৰ্ট ভিডিঅ'ছত দি আছোঁ, তেবোৰ কি শ্বৰ্ট ভিডিঅ'ছত দিওঁতে আপোনালোকে হয়তো ভালদৰে বুজি পোৱা নাই চাগে। চ' সেইবাবে লং ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিছোঁ। যিহেতু ৰানিঙৰ ক্ষেত্ৰত আপোনালোকৰ বহুত এনাৰ্জি লাগিব, যিটো এতিয়া ইণ্টাৰভিউ কম্পিটিশ্যনৰ যুগ হৈছে। এইটো কম্পিটিশ্যনত আপোনালোকে ৰখিবলৈ হ'লে এতিয়াৰ পৰাই আপোনালোকে এনাৰ্জিটো ষ্টেবিলিটি ৰাখিব লাগিব, গম পাইছে নহয়। ষ্টেবিলিটি ৰাখিবলৈ হ'লে এনাৰ্জিটো আপোনালোকে কিছুমান বস্তু আছে, যিখিনি বস্তু খালে আপোনালোকে এনাৰ্জিটো ষ্টেবিলিটি হৈ থাকিব বা ইম্প্ৰুভমেণ্টহে হ'ব, কমি নাযায় কেতিয়াও। চ' ৰানিং আৰু লং জাম্পৰ বিষয়ে ৰানিং আৰু আপোনালোকৰ লং জাম্প চিন আপ আৰু এইবিলাক কি বুলি কয়, যিটো ৰিটেন টেষ্টৰ ওপৰত ইম্পৰ্টেঞ্চ বস্তুকেইটাৰ ওপৰত কথা ক'ম। আপোনালোকৰ বস্তু হ'ল, ফাৰ্ষ্ট আপোনালোকে ইলেক্ট্ৰল এটা ইউজ কৰিবলৈ নাপাহৰিব। ইলেক্ট্ৰল যিটো কথা কৈ আছিলোঁ, ইলেক্ট্ৰল 22 টকা বা 24 টকা লৈ আপোনালোকে ফাৰ্মাচীটো পাই যাব, বা এনেকৈ অনলাইনতো পোৱা যায়। মোৰ ডেছক্ৰিপশ্যনত থাকিব, যদি লওঁ বুলি ভাবে আপোনালোকে ফাৰ্মাচীটো পাব। 22 টকা 24 টকা লৈ ইলেক্ট্ৰল, যিটো আপোনালোকৰ এনাৰ্জি বুষ্ট কৰে আৰু ডিহাইড্ৰেট কৰি ৰাখে মানুহটো, গম পাইছে ন। এইটো বস্তু বহুত ভাল হয়, যিহেতু আমি ৰানিং কৰোঁতে খাইছিলোঁ, বটলত মিলাই লৈ গৈ। চ' সেইটো বস্তু আপোনালোকে পাৰিলে ইউজ কৰিব পাৰিব। যিহেতু এতিয়া বহুত গৰম পৰিছে, আপোনালোকে সকলোৱে গম পাইছে। এনেকুৱা ৰানিঙত দৌৰি থাকিলে আপোনালোকৰ এইটো বেমাৰো হ'ব পাৰে বা হেৰিও হ'ব পাৰে। চ' আপোনালোকে এই ডিহাইড্ৰেট হৈ থাকিলে আপোনালোকৰ যিটো ইলেক্ট্ৰল হয়, এইটোৱে আপোনালোকৰ ষ্টেমিনা বা ইনক্ৰিজ কৰাত বহুতখিনি সহায় কৰে, গম পাইছে নহয়। তাৰ বাহিৰে বেলেগো ল'ব পাৰে, এইটো নকওঁ। আমি ইউজ কৰা সকলোখিনি যিখিনি ভালখিনিৰ ওপৰত ক'ম। ইলেক্ট্ৰল ল'ব পাৰে, আৰু লগতে আপোনালোকৰ যিটো এচিটিছ হুৱে প্ৰ'টিন, মই আপোনালোকক আগতেও কৈছিলোঁ, যিহেতু প্ৰত্যেকটো ভিডিঅ'ত জনাইছিলোঁ আপোনালোকক, হয়তো চাগে আপোনালোকে পাহৰিলে। এইটো বিশ্লেষণ মই ভালকৈ দিয়া নাই সেইটো বস্তুৰ ওপৰত। যিহেতু আপোনালোকে এচিটিছ হুৱে প্ৰ'টিনটো ল'ব পাৰে, কাৰণ আপোনালোকৰ এনাৰ্জি ইম্প্ৰুভমেণ্ট বহুতখিনি হয় এইটো প্ৰ'টিন লৈ। যোনে লৈছে সকলোৱে কমেণ্ট কৰিছে বহুত ভাল হয় প্ৰডাক্টটো, সেইবাবে মই আপোনালোকক জনাইছোঁ, আগতেও জনাইছোঁ। যিহেতু মই ইউজ কৰিছিলোঁ, আপোনালোকক কৈ থৈছোঁ আগতে। এচিটিছ হুৱে প্ৰ'টিন খাইছিলোঁ, ইলেক্ট্ৰল খাইছিলোঁ। চ' সেই দুটা বস্তুৰ প্ৰতি আপোনালোকে গুৰুত্ব বেছি দিব পাৰিলে, যিহেতু ইম্প্ৰুভমেণ্ট এটা হ'ব। যিহেতু এতিয়া কম্পিটিশ্যনত জিকিবলৈ হ'লে নিজকে ইম্প্ৰুভমেণ্ট কৰিব লাগিব, আৰু লগতে আপোনালোকে খোৱা বস্তুৰ প্ৰতি, ডায়েটৰ প্ৰতি বেছি গুৰুত্ব দিব লাগিব, গম পাইছে। ডায়েট মেইনটেইন কৰিবই লাগিব, যিহেতু প্ৰ'টিন লাগিব। যিহেতু যিখিনি কষ্ট কৰিছে ৰানিঙৰ নিচিনা এনাৰ্জি যোৱা বস্তুৱেই নাই। চ' সেইবাবে আপোনালোকে এচিটিছ হুৱে প্ৰ'টিন আৰু ইলেক্ট্ৰলটো আপোনালোকে বডিটো ডিহাইড্ৰেট কৰিবৰ কাৰণে আপোনালোকে সেইকেইটা বস্তু খাব পাৰে, গম পাইছে নহয়। চ' সেইবাবে আপোনালোকক ইম্পৰ্টেণ্ট ভাল বস্তুৰ কাৰণে জনাই দিছোঁ। যিটো ৰানিং কৰে ৰানিঙৰ নিচিনা ষ্টেমিনা যোৱা বস্তুৱেই নাই, যিটো আপোনালোকৰ হয়তো জিম কৰিলেও তেনেকুৱা ষ্টেমিনা নাযায়। চ' আপোনালোকে এচিটিছ হুৱে প্ৰ'টিনটো ল'ব পাৰে। আপোনালোকে অফলাইনত নাপাব চাগে, এইটো অনলাইনতে পাব। মই ডেছক্ৰিপশ্যনত বাৰু লিংকটো দি থৈ দিম, গম পাইছে নহয়। চ' এতিয়া যিহেতু ফিজিকেলত বাৰু আপোনালোকে কষ্ট কৰি নাম আনিলে, বা এনেকুৱা প্ৰ'টিন খাই বাৰু ইম্প্ৰুভমেণ্ট কৰি নাম আনিলে, বা ইলেক্ট্ৰল খাই নিজৰ এনাৰ্জি বঢ়াই কৰি আপোনালোকে নাম আনিলে, তাৰপিছত আপোনালোকৰ আহি পৰিব এতিয়া ৰিটেনত আপোনালোকে কি পঢ়িব, কি নপঢ়িব। হয়তো বহুতে আগতে আমাক গাইড কৰা মানুহ কোনো নাছিলে। যিহেতু এতিয়া বহুত ইউটিউব চেনেল আহি গ'ল, বা গাইড কৰা, বা ময়ো যিহেতু যিখিনি জানো সেইখিনিৰ ওপৰত আপোনালোকক ক'ম। যিখিনি কিতাপ আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট কিতাপৰ ভিতৰত আপোনালোকে অসম হিষ্টৰী বা ইণ্ডিয়ান হিষ্টৰীৰ ভিতৰত, ইণ্ডিয়ানৰ আৰু অসমৰ ইণ্ডিয়ানৰ ভিতৰত জিকেৰ ভিতৰত বেষ্ট কিতাপ আপোনালোকৰ তিনিখনৰ কথা ক'ম। এখন হ'ল আপোনালোকৰ আছাম ইয়াৰ বুক, হয়তো সকলোৱে জানে। যোনে চাকৰি পাইছে সকলোৱে আছাম ইয়াৰ বুক ল'বই লাগিব, গম পাইছেনে। আছাম ইয়াৰ বুক, নতুন জানানে আৰু সম্পত্তিক জানানে, এই তিনিখনৰ পৰা কোনো কমন পেলোৱাৰ পৰা ৰখাব নোৱাৰে, গম পাইছে নহয়। আপোনালোকে যিমান এক্সামে নহওক, আজিলৈকে যিমান ল'ৰা বা যিমান ছোৱালী বা যিমান কেণ্ডিডেটে চাকৰি পাইছে, এইকেইখন কিতাপ থাকিবই। বিশেষকৈ আছাম ইয়াৰ বুকখন থাকিবই। তাৰ লগতে সম্পত্তিক জানানে আৰু জানানে, যিখন বেষ্ট বুক বুলি ক'ব পাৰে। আপোনালোকে চাই লৈ কিনি পিনে গম পাব যে কিমান কমন পৰিল। আপোনালোকে মোক পিছত কমেণ্ট কৰিও জনাব পাৰে। আৰু তাৰ বাহিৰেও আপোনালোকে ইউটিউব চেনেলত ফ'ল' কৰিব পাৰে। সেইখন তাৰ বাহিৰে আপোনালোকে তথ্য সংকলন বুলি এখন আছিলে, গাইছ। তথ্য সংকলন নহয়, তথ্য সংকলনে আছিলে বা তথ্য সংকলনখন এতিয়া কি অনলাইনত মই পোৱা নাই বৰ্তমান। তাৰ বাহিৰেও আপোনালোকৰ অফলাইন ষ্ট'ৰৰ পৰা লৈ ল'ব। যিখিনি লাগে বাৰু মই ডেছক্ৰিপশ্যনত ৰাখিমেই। তাৰ বাহিৰেও কিছুমান নোপোৱা বস্তুবিলাক আপোনালোকে অফলাইনৰ পৰা লৈ ল'ব। তাৰ বাহিৰে আপোনালোকে টেলিগ্ৰাম গ্ৰুপত কুইজ খেলাটো এৰি নিদিব, আৰু লগতে আপোনালোকে মেথছ ৰিজনিংটো চোৱাটো পাহৰি নাযাব। এটাৰ ওপৰতে ফ'কাছ দিলে নহ'ব, জিকেৰ ওপৰতে ফ'কাছ দিলে নহ'ব। জিকেত 40 মাৰ্ক আহে বাৰু, জিকে বেছি কমন পেলাব নোৱাৰে। এইকেইখন বিষয়ৰ পৰা বহুত কমন পৰে।
সো মেইন এতিয়া থাকি গ'ল আপোনালোকৰ যিটো আপোনালোকৰ মেথছ ৰিজনিং গ্ৰামাৰৰ পৰা আপোনালোকে ইউটিউব চেনেল ফ'ল' কৰিব যিহেতু এনেকুৱা কিতাপৰ পৰা আপোনালোকে মেথছ গ্ৰামাৰ বা এনেকুৱা শিকিব নোৱাৰিব যদি বেছিকৈ বা জানিবলৈ বিচাৰে তেতিয়া আপোনাৰ ইউটিউব চেনেলত ধুনীয়াকৈ শিকোৱা হয় যেনে আপোনালোকৰ লাৰ্ণ উইথ এছপিকাৰ ৰিজনিংখিনি বেছিকৈ শিকোৱা হয় আৰু বহুত কমন পৰে তাৰ বাহিৰেও আপোনাৰ বহুতে ফ'ল' কৰিছিলে আগতে আৰু সেইখিনি চাকৰি পাইছে লাৰ্ণ উইথ এছপিকে তাৰ বাহিৰে সকলোৱে জ্ঞানজ্যোতি বুলি কয় এটা চেনেল আছে তাৰ লগতে আপোনালোকৰ সোনু ছাৰ টিক্স বুলি কয় গ্ৰামাৰো শিকায় মেথছো শিকায় গম পাইছে নহয় সো এই তিনিটা চেনেল বেষ্ট চেনেল হয় আপোনালোকে পাৰিলে ফ'ল' কৰি ল'ব কিন্তু আপোনালোকক এটা কথা জনাই দিওঁ যিটো কোৰ্চৰ কথা কোৰ্চ কিনিব লাগে কিবা কিনিব লাগে এইটো কিন্তু এটা বিজনেছ বুলি কয় গাইছ এইটো আপোনালোকে ভুলতো নল'ব পাৰিলে আজিকালি যিখিনি মানে আপোনালোকে যিখিনি হেৰি কৰি আছে সেইখিনিয়ে বহুত গম পাইছে নহয় অসম পুলিচৰ বাবে আৰু আপোনালোকক আৰু এটা কথা জনাই থৈ যাওঁ যিটো আপোনালোকে কুৱেশ্যনবিলাক চালেও আপোনালোকে হাৰ্ডলৈ গুচি যাব পঢ়ি মানে কম সৰুৰ পৰা আপোনালোকে গৈ লাষ্টত বহুত ডাঙৰ কুৱেশ্যনলৈ উঠি যায়গৈ মানে ব্ৰেইনটো এনেকুৱা ফাষ্ট হৈ গৈ থাকে পঢ়ি থাকিলে চ' আপোনালোকে যিমানখিনি ওপৰলৈ গুচি নাযাওক কিয় আপোনালোকে সৰু কুৱেশ্যনকেইটা কেতিয়াও মানে কি ইগন'ৰ কৰি নিদিব সেইটো কথা আপোনালোকক আগতেও কৈছোঁ এইটো কৈ আছোঁ যিহেতু মই এইকেইদিন ভিডিঅ' বনাব পৰা নাই মই অলপ ব্যস্ত হৈ থকাৰ বাবে আপোনালোকক যি অকণ সহায় কৰিব পৰা আজিৰ ভিডিঅ'টো জনাই দিছোঁ যে এই সময় নাই কাৰণে আপোনালোকে এই বস্তুখিনি ইম্পৰ্টেঞ্চ দিয়ে গম পাইছে নহয় চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে বেছি হেৰি নকৰোঁ নেক্সট ভিডিঅ'টো কিহৰ ওপৰত লাগে আপোনালোকে কমেণ্ট এটা দিব তেতিয়া বনাবলৈ উৎসাহ পাওঁ আৰু কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' বনালে আপোনালোকে ভাল পায় মোক কমেণ্ট দিব মই সেয়াৰ ওপৰতে বনাবলৈ চেষ্টা কৰিম চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট এটা দিব আৰু লাইক এটা দিব নাপাহৰিব ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু ভাই বন্ধুকো দিব যোন আপোনালোকৰ প্ৰিয় ভাই বন্ধু আছে সিহঁতকো শ্বেয়াৰ কৰি কথাবিলাক জনাই দিব ধন্যবাদ।